জীৱনটো গ'ল আৰু বুজিছে হুম? জীৱনটো গ'ল জীৱন গ'ল জীৱন দেখোন ভিতৰতে আছে ভিতৰত মই মানুহ আছো ইয়াত জীৱন গৈ ভিতৰ পালেগে ইমান পিটপিটাই খোৱা জীৱন নে এইটো মোৰ তোমাৰ জীৱন ভিতৰত আপুনি যে ক'লে তাৰমানে ভিতৰত থকা জীৱনজন তোমাৰ কোনোবা হয় আপুনি কৈছে যেতিয়া হয় চাগে আৰু কোন হয় মামা নে খুৰা নে কোন হয় জীৱনৰ মামা খোৱা নাথাকে জীৱন জীৱনেই এইবোৰ যে ভাজ দি নাথাকিবা দেই অসভ্যালি নকৰিবা মই ভিতৰত থকা জীৱনটোৰ কথাহে কৈছো ইনচে নিমিয়ে মই মোৰ জীৱনৰ কথা কৈ আছো আপুনি আকৌ মোৰ জীৱনৰ লগত ভিতৰৰ মানুহটোৰ কথা মিলাই আছে শংকৰীটো এইটো ঐ শংকৰী বুলি নকবা শংকৰ হলে শংকৰ তুমি শংকৰী মই পুৰুষ নহয় কি কথা কোৱা মোহন হা মোক বাৰে প্ৰতি তুমি কি কথা কোৱা হে মোক যে তুমি এনেকে দেখিলেই ভাজ দিয়া ঐ মোহন চাই থাকিবা কিন্তু মোৰ খং উঠিব কোনোবা দিনা তোমাক এনেকে ডিঙিত ধৰি কাপোৰ ঠুকুচা ৰকম ঠুকুচি শেষ কৰি পেলাম মোৰ কাপোৰ চাপোৰ ফালি পেলালে